মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞানৰ ষষ্ঠ অধ্যায়ৰ প্ৰথম পাঠ জখ মাখ 1ৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল জখ মাখত এককৰ প্ৰয়োজন কি? ছাত্ৰ ছাত্ৰীসকল, এইটো উত্তৰ লিখিবা। জখ মাখত এককৰ প্ৰয়োজন আছে, কাৰণ একক অবিহনে কোনো এটা বস্তুৰ সঠিক পৰিমাণ নিৰ্ণয় কৰিব নোৱাৰি। 2 নম্বৰ প্ৰশ্নটো, পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। পুৰণি কালত মানুহে বস্তুৰ চাইয়েই সময়ৰ অনুমান কৰিছিল। 3 নম্বৰ প্ৰশ্ন, MKS আৰু CGS পদ্ধতি কি? ইয়াৰ উত্তৰটো লিখিবা। দৈৰ্ঘ্য বা দিশ মিটাৰত, ভৰ কিলোগ্ৰামত আৰু সময় ছেকেণ্ডত প্ৰকাশ কৰা পদ্ধতিটোক সংক্ষেপে MKS পদ্ধতি বোলে। আনহাতে দৈৰ্ঘ্য বা দিশ চেণ্টিমিটাৰত, ভৰ গ্ৰামত আৰু সময় ছেকেণ্ডত প্ৰকাশ কৰা পদ্ধতিটোক সংক্ষেপে CGS পদ্ধতি বোলে। 4 নম্বৰ প্ৰশ্ন, FPS পদ্ধতিৰ দৈৰ্ঘ্য, ভৰ আৰু সময়ৰ একক কি কি? ইয়াৰ উত্তৰটো লিখিবা। FPS পদ্ধতিৰ দৈৰ্ঘ্যৰ একক ফুট, ভৰৰ একক পাউণ্ড আৰু সময়ৰ একক ছেকেণ্ড। 5 নম্বৰ প্ৰশ্নত আছে, দৈৰ্ঘ্যৰ জখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা। ইয়াৰ উত্তৰ লিখিবা। দৈৰ্ঘ্যৰ জখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা হ'ল, ক নম্বৰ, কোনো এটা বস্তুৰ এটা মূৰ প্ৰথমে স্কেলডালৰ এটা দাগৰ লগত মিলাই ল'ব লাগে, আৰু খ নম্বৰ, স্কেলৰ সহায়ত জখ লওঁতে চকুৰ অৱস্থান চাবলগীয়া, মূৰটোৰ পোনে পোনে থকাটো উচিত। যদি পোনে পোনে নাথাকে তেতিয়াহ'লে জখটো ঠিক নহ'ব। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক কি? ইয়াৰ উত্তৰটো লিখিবা। পৃথিৱীয়ে নিজৰ অক্ষক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ প্ৰয়োজন হোৱা সময়খিনিক 24 ভাগ কৰিলে 1 ঘণ্টা, 1 ঘণ্টাক 60 ভাগ কৰিলে 1 মিনিট আৰু 1 মিনিটক 60 ভাগ কৰিলে ছেকেণ্ড পোৱা যায়। সেয়েহে পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক আছে। 7 নম্বৰ প্ৰশ্ন, পৰ্যাবৃত্ত ঘটনা কাক বোলে? দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ লিখিবা। পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰক পৰ্যাবৃত্ত ঘটনা বোলে। আৰু ইয়াৰ দুটা উদাহৰণ হ'ল দোলক ঘড়ী আৰু লিখিবা দোলনাত দুলি থকা শিশু এটাৰ গতি। যেতিয়া শিশু এটা দোলনাত উঠাই দিয়া হয় বা দোলনাত যেতিয়া গতি কৰে, এটা কামে বাৰে বাৰে কৰি থাকে, সেইটো হ'ল ইয়াৰ উদাহৰণ। 8 নম্বৰ প্ৰশ্ন, গুণিতক আৰু উপগুণিতক একক কাক বোলে? প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ লিখিবা। মান এককৰ পূৰণফলৰ এককবোৰক গুণিতক একক বোলে। উদাহৰণ, কিলোমিটাৰ হ'ল মিটাৰৰ গুণিতক একক আৰু মিনিট হ'ল ছেকেণ্ডৰ গুণিতক একক। আনহাতে মান এককৰ সৰু অংশৰ এককবোৰক উপগুণিতক একক বোলে। উদাহৰণ, চেণ্টিমিটাৰ আৰু মিলিমিটাৰ হ'ল মিটাৰৰ উপগুণিতক একক। 9 নম্বৰ প্ৰশ্ন, 2 মিটাৰত কিমান মিলিমিটাৰ? ইয়াৰ উত্তৰটো লিখিবা যে আমি জানো 1 মিটাৰত 1000 মিলিমিটাৰ, অতএৱ 2 মিটাৰত কিমান হ'ব? 1000 পূৰণ 2 সমান 2000 মিলিমিটাৰ। 10 নম্বৰ প্ৰশ্ন, 1 কুইণ্টেল ভৰ কিমান গ্ৰামৰ সমান? ইয়াৰ উত্তৰ লিখিবা যে আমি জানো 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম, অতএৱ 100 কিলোগ্ৰাম বা 1 কুইণ্টেল, যিহেতু 100 কিলোগ্ৰামত 1 কুইণ্টেল হয়, সেয়েহে 100 পূৰণ 1000 গ্ৰাম সমান 1 লাখ গ্ৰাম। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো হ'ব 1 কুইণ্টেল ভৰ কিমান গ্ৰামৰ সমান? ইয়াৰ উত্তৰটো হ'ব 1 কুইণ্টেল ভৰ 1000 গ্ৰামৰ সমান। ইয়াৰ উত্তৰটো হ'ব 1 লাখ গ্ৰামৰ সমান।
11 নং প্ৰশ্ন, এক মাহত কিমান ছেকেণ্ড? ইয়াৰ উত্তৰটো লিখিবা যে আমি জানো 1 ঘণ্টাত 60 মিনিট আৰু 60 মিনিটত 3600 ছেকেণ্ড আৰু 1 দিনত 24 ঘণ্টা। এইবাৰ 24 ঘণ্টা পূৰণ 3600 ছেকেণ্ড, ইয়াতে হ'ব 86400 ছেকেণ্ড। এইটো 86400 ছেকেণ্ড হ'ল কিমান দিনৰ? 1 দিনৰ। অতএব 1 মাহ বা 30 দিন। এই 30 দিনৰ ছেকেণ্ডত কৰিব লগা হ'লে 30 পূৰণ 86400 সমান সমান কিমান হ'ব? 25,92,000 ছেকেণ্ড। ছাত্ৰ ছাত্ৰীসকল, 1 মাহত আমি কিমান পালোঁ? 1 মাহত 25,92,000 ছেকেণ্ড। 12 নম্বৰ প্ৰশ্ন, আজিকালি বস্তুৰ দিশ হাত বা বেগেটেৰে নজোখে কিয়? ইয়াৰ উত্তৰটো লিখিবা, হাত বা বেগেট হ'ল পুৰণি একক। হাত বা বেগেটেৰে বস্তুৰ দিশ জুখিলে সঠিক পৰিমাণ নিৰ্ণয় কৰিব নোৱাৰি। সেয়েহে বস্তুৰ দিশ সঠিক পৰিমাণ নিৰ্ণয় কৰাৰ কাৰণে হাত বা বেগেটেৰে নুজুখি মিটাৰ বা চেণ্টিমিটাৰত জোখা হয়। 13 নম্বৰত আছে খালী ঠাই পূৰণ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কিতাপতে কৰি দিছোঁ। ক নম্বৰত আছে 1 কিলোগ্ৰাম সমান সমান 1.5 গ্ৰাম। আমি জানো 1 কিলোগ্ৰাম সমান সমান 1000 গ্ৰাম। খ নম্বৰত আছে 1 লিটাৰ সমান সমান 1.5 মিলিলিটাৰ। 1 লিটাৰ সমান সমান 1000 মিলিলিটাৰ লিখিবা। গ নম্বৰত আছে 1 ঘণ্টা সমান সমান 1.5 ছেকেণ্ড। 1 ঘণ্টা সমান সমান 3600 ছেকেণ্ড। 1 কিলোমিটাৰ সমান সমান 1.5 চেণ্টিমিটাৰ। আমি জানো 1000 মিটাৰে 1 কিলোমিটাৰ আৰু 100 চেণ্টিমিটাৰে 1 মিটাৰ। গতিকে 100 পূৰণ 1000 সমান সমান 1 লাখ চেণ্টিমিটাৰ। ইয়াৰ উত্তৰটো হ'ব যে 1 কিলোমিটাৰত 1 লাখ চেণ্টিমিটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। ধন্যবাদ।